বাছেৰে বিলাসীপাৰাৰ ধুবুৰী চিকিৎসালয়লৈ যাওঁতে হেৰাই গ'ল বহুকেইখন গুৰুত্বপূৰ্ণ নথি-পত্ৰৰ লগতে বেমাৰৰ পৰীক্ষাৰ ৰিপৰ্ট। হেৰাই গ'ল এক্স-ৰে ৰিপৰ্ট, ব্লাড টেষ্ট ৰিপৰ্ট, ECG ৰিপৰ্ট, আধাৰ কাৰ্ড, ৰেচন কাৰ্ডকে ধৰি বহুকেইখন গুৰুত্বপূৰ্ণ নথি-পত্ৰ হেৰুৱাই চিন্তাত পৰিছে পশ্চিম বিলাসীপাৰাৰ গুটিপাৰা তৃতীয় খণ্ডৰ আবুল হুছেইনৰ পুত্ৰ আজাদ আলী। উল্লেখ্য যে সোমবাৰে আজাদ আলীয়ে অপাৰেশ্যন কৰিবলৈ বিলাসীপাৰাৰ পৰা বাছেৰে ধুবুৰী মেডিকেল কলেজ এণ্ড হস্পিটেললৈ গৈ আছিল। বাছখনত আছিল বহু যাত্ৰী। ধুবুৰী জগৰাপাৰাত নামোতে দেখে গাড়ীৰ ৰেলিঙৰ পৰা ভুলতে আজাদ আলীৰ বেগটো কোনো অন্য লোকে অজ্ঞাতবশতঃ লৈ যায়। এৰি থৈ যায় নিজৰ বেগটো। এৰি যোৱা বেগটোত উদ্ধাৰ হৈছে এটা ছেমছাং চাৰ্জাৰ আৰু বহুতো কাপোৰ কানি। কোনো সদাশয় ব্যক্তিয়ে ভুলতে যদি লৈ গৈছে তেন্তে 9101878196 8822053537 অথবা 6901542828 নম্বৰত ফোন কৰি উভতাই দিবলৈ অনুৰোধ জনাইছে আজাদ আলীয়ে। বিলাসীপাৰাৰ পৰা আছিৰুদ্দিন সিঙৰ ৰিপৰ্ট, এনি আছাম 24/7। আমাৰ এই সৰু ভাইটি আজি প্ৰায় পুৱা 9টা বজাত আমাৰ বিলাসীপাৰাৰ পৰা ধুবুৰী বাছেৰে গৈছিল আৰু কিবা কাৰণত বেগৰ ভিতৰত আধাৰ কাৰ্ড, ৰেচন কাৰ্ড আৰু বহুকেইটা মূল্যৱান ডাক্তৰৰ ৰিপৰ্ট আছিল। প্ৰায় 10,000 টকাৰ ৰিপৰ্ট আছিল। এই গোটেইখিনি তথ্য আজি তেওঁৰ বেগটো লৈ কোনোবাই হয়তো গুচি গৈছে। যদি কোনোবাই বেগটো লৈছে আমি তেওঁলোকক বিনম্ৰভাৱে অনুৰোধ কৰোঁ যে অতি সোনকালে আমি এখন কণ্টেক্ট নাম্বাৰ দি আছোঁ, এইটো নম্বৰত যাতে যোগাযোগ কৰি আমাৰ বস্তুটো ৰিটাৰ্ণ কৰি দিয়ে। এইটোৱেই আমাৰ অনুৰোধ। গাঁওখনৰ নাম আছিল গুটিপাৰা পাঠেৰী আৰু মোৰ ডিষ্ট্ৰিক্টটো হ'ল ধুবুৰী।